ঐ তই অকল বহি বহি যে মোবাইলটোকে পিটিকি থাকা গোটেই ৰাতিপুৱাৰ পৰা কাম সোপা মই কৰি 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 একেবাৰে মানে মূৰটো গৰম হৈ গৈছে কাৰোবাৰ ওচৰলৈ যাব নোৱাৰি ঐ তোৰ যাজনীয়ে এনেকৈ ভিডিঅ' বনায় তেনেকৈ ভিডিঅ' বনায় ফেচবুকত দিয়ে ইউটিউবত দিয়ে ৰাম কি যে নকবি আৰু কি নপা সেইবোৰ বনাই কি পা আজিলৈকে কেইটকা ধন ঘটিছ বাৰু আপুনি যে অকল নিজৰ কাম কৰা কথাখিনিকে বলকি থাকিলে মই কাম কৰাখিনি ক'লে গ'ল সকলোবোৰ কাম বন কৰি আজৰি হৈ মই নিজে ভাল পোৱা কামটো কৰিছোঁ আৰু যে পইচাৰ কথা ক'লে আপোনাৰ ভণ্টিওচোন ভিডিঅ' বনায় তাই জানো পইচা পায় হ'ব হ'ব ভণ্টিৰ কথা মাজত নানিবি তাই হ'ল ছোৱালী এতিয়া তই বোৱাৰী হ'লি এতিয়া তাৰমানে আপুনি ছোৱালী আৰু বোৱাৰীৰ পাৰ্থক্য উলিয়াবলৈ আহিলে সকলোৰে এটা এটা সপোন থাকে আৰু নিজে ভাল পোৱা কামবোৰ কৰি আগুৱাই যোৱাটোৱে আমাৰ কৰ্তব্য মানুহে কিনো আৰু ওচৰ চুবুৰীয়া মানুহে চব কথাই ক'ব সেইবুলি মানুহৰ কথা শুনি আমি আৰু নিজৰ ভাল পোৱা কামবোৰ নকৰিলেহে হ'ব যি কৰ কৰি থাক